এই ছোৱালীজনী আচলতে কোন হয়? এই ছোৱালীজনী আচলতে কোন হয়? সকলোৰে সেইটোৱেই প্ৰশ্ন। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল YM ক্ৰিয়েশ্যনলৈ। আৰু আজি থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে কিহৰ বিষয়ে কথা পাতিম। যোৱা কেইদিনমান আগত মই এটা ভিডিঅ' বনাইছিলোঁ মিষ্টাৰ ৰাজাক লৈ। যোৱাকালি অৰ্থাৎ 5 তাৰিখে মিষ্টাৰ ৰাজাই এটা ভিডিঅ' আপলোড কৰিছে তাৰ চেনেলত, আৰু যিটো বিতৰ্ক হৈ আছিল এটা ফটো আৰু ভিডিঅ'ক লৈ, সেইটো ক্লিয়াৰ কৰিবলৈ তেওঁ যোৱাকালি ভিডিঅ' এটা আপলোড কৰিছে। মোৰ ঠাইত যদি এজন বেলেগ ইউটিউবাৰ হ'ল হয়, মোৰ ঠাইত যদিহে আজি এজন বেলেগ মানুহ হ'ল হয়, তেনেহ'লে হয়তো চাগে ময়ো আপোনালোকৰ দৰেই সেই মানুহজনকো, বা আপোনালোকে যেনেকৈ মোক ভাবি আছে তেনেকৈ ময়ো ভাবিলোঁ হয়, হয়তো তুমিও ভাবিলা হয়। যোৱাকালি মিষ্টাৰ ৰাজাই আপলোড কৰিছে এটা ভিডিঅ', আৰু সেই ভিডিঅ'টোত কোৱা হৈছে যে যিজনী ছোৱালীৰ লগত মিষ্টাৰ ৰাজাৰ ভিডিঅ' আৰু ফটো ভাইৰেল হৈছে, সেইগৰাকী তেওঁৰ পত্নী। এই ছোৱালীজনী বেলেগ কোনো নহয়, এই ছোৱালীজনী মোৰ পত্নী হয়, মোৰ ৱাইফ হয়, মোৰ ধৰম পত্নী হয়। ঠিক আছে, হয়তো আপোনালোকে গম নাপায়। পত্নী হয় বা আচলতে কি হয় মই সেইটো কথা ক'বলৈ নাযাওঁ, বা ইয়াত কি বনোৱাই থকা হৈছে সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু আগে পিছে মিষ্টাৰ ৰাজাৰ ফেচবুক বা যি ছ'চিয়েল মিডিয়া আছে সেইবোৰত এদিনো এটা ফটো দেখা নাপালোঁ এইজনী মহিলাৰ লগত, এটা ফটো দেখা নাপালোঁ। আৰু যদিও বিবাহপাশত আবদ্ধ হৈছে তেনেকুৱা মানে সেই বিয়াৰ এটা ফটো আমি দেখা নাপালোঁ। গতিকে মই এইটো ভিডিঅ'ৰ জৰিয়তে মই মিষ্টাৰ ৰাজাক কৈছোঁ যে বিয়াৰ এটা ফটো তুমি শ্বেয়াৰ কৰা। আৰু তুমি কৈছা যে তুমি ফেমিলি ট্ৰিপত গৈছিলা শ্বিলঙলৈ। গুৱাহাটী গৈছিলোঁ, গুৱাহাটীৰ পৰা শ্বিলং গৈছিলোঁ, আৰু সেইটো এটা আমাৰ আচলতে ফেমিলি ট্ৰিপ আছিলে। আৰু সেই ফেমিলি ট্ৰিপৰ এটা ফটো শ্বেয়াৰ কৰা সকলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, তেতিয়াহ'লে সঁচাই গম পাম যে নহয় আচলতে এয়া তোমাৰ পত্নীয়েই হয়। আৰু তুমি কৈছা এটা তোমাৰ জীৱনৰ বহুত ডাঙৰ ছিক্ৰেট বুলি। আচলতে মোৰ জীৱনৰ এটা ডাঙৰ ছিক্ৰেট কৈছা। আচলতে যদি তোমাৰ বিয়া হ'লে হয়, এটা নিশ্চয় আমি ছ'চিয়েল মিডিয়াত তোমাৰ ফটো দেখা পালোঁ হয়, কিন্তু আজিলৈকে দেখা নাপালোঁ। সেইকাৰণে মোৰ কথাটো বিলিভ হোৱা নাই। আচলতে এই কথাটো গাপ দিবলৈ যি ফটো আৰু ভিডিঅ' ভাইৰেল হৈছে, এইখিনি গাপ দিবলৈ তুমি চাগে এনেকুৱা এটা প্লেনিং কৰিছা, ভিডিঅ' বনাইছা। এইটো হয়তো প্লেনিঙো হ'ব পাৰে মোৰ মতে, বেলেগে কি ভাবিছে মই নাজানো। কিন্তু তোমালৈ মোৰ এটা প্ৰত্যাহ্বান, এটা বিয়াৰ ফটো শ্বেয়াৰ কৰা। আৰু তুমি কৈছা ফেমিলি শ্বিলং ট্ৰিপ আছিলে, গতিকে ফেমিলিৰ এটা ফটো শ্বেয়াৰ কৰা, সকলো ক্লিয়াৰ হৈ যাব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে মিষ্টাৰ ৰাজাই এই ভিডিঅ'টো দেখা পায় আৰু মই কৰা প্ৰত্যাহ্বান তেওঁ গম পায়। ধন্যবাদ। জয় অসম।